মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবা আৰু কথাখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। আজি মই তোমালোকৰ সৈতে তোমালোকৰ ৰাজনীতিক খণ্ডটোৰ প্ৰথমটো অধ্যায়ত থকা গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা এই সম্পৰ্কে অকণমান আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে জানা যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দল থাকিবই লাগিব। বিৰোধী দল অবিহনে গণতান্ত্ৰিক ৰাষ্ট্ৰখনে সফলতা অৰ্জন কৰিব নোৱাৰে। গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ ৰয়। তোমালোকে আমাৰ ৰাজ্যখনৰ বিধানসভাৰ অধিৱেশনবোৰলৈ নিশ্চয় মন কৰিছা। তাত শাসকীয় দলটোৰ লগতে বিৰোধী দলবিলাক থাকে। শাসকীয় দলটোৰ আৰু বিৰোধী দলবিলাকৰ মাজে সময়ে হৈ থকা তোমালোকৰ অধিৱেশনত হৈ থকা তেনেকুৱা তৰ্ক বিতৰ্কবোৰ তোমালোকে নিশ্চয় লক্ষ্য কৰিছা। তাত আচলতে কি হয়, শাসকীয় দলটোৱে কৰা কাম কাজবোৰ বা ভুল ত্ৰুটিবোৰ বিৰোধী দলবোৰে আঙুলিয়াই দিয়ে। গতিকে এনেধৰণে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলবোৰে সবল ভূমিকা পালন কৰি থাকে। গতিকে সেই সম্পৰ্কে তোমালোকে কথাখিনি ভাল ধৰণে তোমালোক কিতাপখনত পঢ়াৰ উপৰিও এই ধৰণে তোমালোকে কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। সেয়া যি কি নহওক, গতিকে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা যে গণতান্ত্ৰিক ৰাষ্ট্ৰখনত বিৰোধী দল অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু আমাৰ দেশত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে জানিবলৈ হ'লে অকণমান আলোচনা কৰিব লাগিব। তোমালোকে জানা যে 1977 চনলৈকে আমাৰ দেশত বিৰোধী দলৰ তেনেকুৱা ধৰণৰ ভূমিকা কাম কাজবোৰ পৰিলক্ষিত হোৱা নাছিলে। 1977 চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধী দলৰ ভূমিকা কিছু স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়। গতিকে পৃথিৱীৰ প্ৰত্যেকখন ৰাষ্ট্ৰতে গণতান্ত্ৰিক ৰাষ্ট্ৰতে বিৰোধী দলবিলাকে লোৱা সবল ভূমিকাৰ কথাবোৰ তোমালোকে মন কৰিব লাগিব। আৰু এই ক্ষেত্ৰত তোমালোকে তেনেকুৱা বিৰোধী দলৰ সবল ভূমিকা লোৱা দুখন ৰাষ্ট্ৰৰ নাম তোমালোকে পাইছা, যে সেয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইন। তোমালোকে এই কথাও জানা, আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইংলেণ্ডত দুটাহে ৰাজনৈতিক দল আছে, অৰ্থাৎ তাত দ্বিদলীয় ব্যৱস্থা আছে। এটা দলে শাসকৰ ভূমিকা লোৱাৰ বিপৰীতে আনটো দলে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। গতিকে এনেধৰণে বিৰোধী দলবিলাকে সেইবিলাক ৰাষ্ট্ৰত কাম কৰি আছে সবলভাৱে। এতিয়া আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বিৰোধী দলবিলাকৰ কৰণীয় কামবোৰ সম্পৰ্কে অকণমান আলোচনা কৰিব বিচাৰিছোঁ। অৰ্থাৎ বিৰোধী দলবিলাকৰনো কোনবোৰ কাম কৰিব লাগে বা কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে। প্ৰথমতে চোৱাচোন, তোমালোকে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰধানত বিৰোধী দলৰ বিভিন্ন ধৰণৰ কৰণীয় কাম থাকে। তাৰ ভিতৰত প্ৰথম ভূমিকাটোনো কি? প্ৰথমটো হৈছে চোৱা, জনসাধাৰণৰ এক নম্বৰটো বা প্ৰথমতে কৈছে জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্ত প্ৰহৰীৰ দৰে কাম কৰিব লাগে। গতিকে জনসাধাৰণৰ বা দেশখনৰ যিটো স্বাৰ্থ আছে সুৰক্ষা দিয়াত বা আমাৰ সংবিধানখনৰ যিটো পবিত্ৰতা, সেই পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্ত প্ৰহৰীৰ দৰে কাম কৰিব লাগে। সেইটো বিৰোধী দলৰ প্ৰথম কাম। দ্বিতীয় কামটো হৈছে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। গতিকে সেইটো এটা শাসকীয় দলটোৱে সাধাৰণতে স্বেচ্ছাচাৰী যদি কাম কৰে বা কোনো তেনেকুৱা জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ যদি কাম কৰে তেনে কামৰ যাতে পৰা বিৰত থাকে বা কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কাম, সেই কামৰ প্ৰতি বিৰোধী দলে চকু দিব লাগিব। গতিকে সেইটো এটা কাম। তাৰপিছত তৃতীয় কামটো হৈছে চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰৰ সংসদৰ মজিয়াত সমালোচনা কৰা। আৰু চৰকাৰে যিবোৰ আঁচনি গ্ৰহণ কৰি থাকে বা পৰিকল্পনা কৰি কাম কৰি থাকে আৰু সেইবিলাকৰ ক্ষেত্ৰতো বিৰোধী দলে চকু দিব লাগে আৰু সেইবোৰ ক্ষেত্ৰত সংসদৰ মজিয়াত বা বিধানসভা অধিৱেশনৰ মজিয়াত সমালোচনা কৰিব লাগে বা আঙুলিয়াই দিব লাগে কথাবোৰ বা পৰামৰ্শ দিব লাগে। এইটো হৈছে তৃতীয়টো কাম। চতুৰ্থটো কাম হৈছে জনসাধাৰণৰ অভাৱ অভিযোগ আৰু আশা আকাংক্ষাক
সংসদৰ মজিয়াত দাঙি ধৰা জনসাধাৰণৰ যিখিনি অভাৱ আছে বা জনসাধাৰণৰ যিখিনি অভিযোগ আছে আশা বা আকাংক্ষা আছে সেই আটাইবোৰ কথা সংসদৰ মজিয়াত তুলি ধৰাটো বা দাঙি ধৰাটো বিৰোধী দলৰে কাম গতিকে এই ক্ষেত্ৰত বিৰোধী দলে সবল ভূমিকা গ্ৰহণ কৰিব লাগে পঞ্চম কামটো হৈছে প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা চৰকাৰে যদি নোৱাৰে এনে ক্ষেত্ৰত তেতিয়াহ'লে বিৰোধী দলে দৰকাৰ হ'লে বিকল্প চৰকাৰ গঠনৰ কাৰণে সাজু থাকিব লাগিব সেই তেনেধৰণৰ এটা কাম হৈছে বিৰোধী দলৰে কাম ঠিক তেনেকৈ আন এটা কাম হৈছে জনমত গঠন কৰা চৰকাৰৰ সপক্ষে বা বিৰোধী দলৰ সপক্ষে জনমত গঠন কৰাটো হৈছে বিৰোধী দলৰ এটা প্ৰধান কাম তাৰপৰি আন এটা কাম হৈছে চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা সেই ক্ষেত্ৰতো বিৰোধী দলে সবল ভূমিকা পালন কৰিব লাগে চৰকাৰ আৰু জনসাধাৰণৰ মাজত যিটো সম্পৰ্ক থাকিব লাগে সেই সম্পৰ্কৰ যদি কিবা পাৰ্থক্য থাকে তেতিয়াহ'লে দূৰ কৰাৰ ক্ষেত্ৰতো বিৰোধী দলে ভূমিকা পালন কৰিব লাগে অষ্টমতে ক'ব পাৰি জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা তাৰ জনগণক ৰাজনৈতিক কথাবোৰ জনাই থাকিব লাগিব বা ৰাজনৈতিক শিক্ষা প্ৰদান কৰিব লাগিব ৰাজনৈতিক সজাগতা বৃদ্ধি কৰিব লাগিব জনসাধাৰণৰ মাজত গতিকে সেইটো কাম হৈছে বিৰোধী দলৰ এটা উল্লেখযোগ্য কাম নৱমতে জনমতৰ প্ৰতি চৰকাৰক সজাগ দায়বদ্ধ আৰু জবাবদিহি কৰা যি জনমত আছে সেই জনমতৰ প্ৰতি চৰকাৰক সজাগ কৰি দিব লাগিব সময়ে সময়ে চৰকাৰক সেই জনমতৰ প্ৰতি দায়বদ্ধ কৰিব লাগিব বা জবাবদিহি কৰিব লাগিব এনে ধৰণৰ কামবোৰ হৈছে বিৰোধী দলৰে কাম দশমতে চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা তাৰ বিৰোধী দলে এইটো ক্ষেত্ৰত কিন্তু সাংঘাতিকভাৱেই নজৰ ৰাখিব লাগিব যাতে চৰকাৰখনে স্বেচ্ছাচাৰীভাৱে কাম কৰিব নোৱাৰে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা দৃষ্টি দিব লাগিব নহ'লে চৰকাৰ স্বেচ্ছাচাৰী হৈ উঠিব সেই ক্ষেত্ৰত চোকা নজৰ দিব লাগিব বিৰোধী দলে বা বিৰোধী দলবোৰে একাদশত আছে 11 নম্বৰ প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতা প্ৰদান কৰা আৰু কোনো ক্ষেত্ৰত চৰকাৰক দিহা পৰামৰ্শ দিব লাগিব গঠনমূলক সমালোচনা কৰিব লাগিব সমালোচনা নামত কেৱল সমালোচনা নহয় গঠনমূলক সমালোচনা হ'ব লাগিব গতিকে উপযুক্ত দিহা পৰামৰ্শ গঠনমূলক সমালোচনা এনেকুৱাবোৰ সময় সাপেক্ষে চৰকাৰক কাম কাজ কৰিবৰ কাৰণে সহায় কৰিব লাগিব বা চৰকাৰৰ কাম কাজৰ যি গতিশীলতা প্ৰদান কৰিবৰ কাৰণে বিৰোধী দলবিলাকে সহায় কৰিব লাগিব গতিকে এনেধৰণে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন বিৰোধী দলে সবল ভূমিকা পালন কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই কথাখিনি মন দি শুনিছা আৰু ইয়াৰ পৰা আশা কৰিছোঁ তোমালোকে কৃতকাৰ্য হ'বা ধন্যবাদ